নমস্কাৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি ভিডিঅ'টোত আছে ছাত্ৰ ছাত্ৰীসকলে কিদৰে নিযুত মইনা স্কিম আৰু নিযুত বাবু স্কিম এপ্লাই কৰিব লাগিব এই সম্পৰ্কে মই বিতং তথ্য লৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইদিনমানৰ আগতে নিযুত মইনা স্কিম আৰু নিযুত বাবু স্কিম উদ্বোধন কৰিছে, অৰ্থাৎ ফৰ্ম ডিষ্ট্ৰিবিউচনৰ কাম আৰম্ভ কৰিছে। আৰু ইতিমধ্যে কলেজবিলাকে নিযুত বাবু ফৰ্ম আৰু নিযুত মইনা ফৰ্ম ডিষ্ট্ৰিবিউচন কৰিছে। কিন্তু এই নিযুত মইনা স্কিম আৰু নিযুত বাবু স্কিমটো কেনেদৰে ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব লাগিব আৰু কোন কোন চেমৰ বা কোন কোন ছাত্ৰ ছাত্ৰীসকলে পাব আৰু কিমান পাব, এই গোটেই বিতং তথ্যখিনি লৈ মই ভিডিঅ'টো প্ৰস্তুত কৰিব লৈছোঁ। আৰু যিহেতু এইবাৰ নতুনকৈ আধাৰ বেছ পে'মেণ্ট ছিষ্টেম আপডেট কৰিছে, গতিকে ছাত্ৰ ছাত্ৰীসকলে সেই আধাৰ বেছ পে'মেণ্ট ফেচিলিটি ল'বলৈ কিদৰে কি কৰিব লাগিব, এই গোটেই বিতং তথ্যখিনি আছে। আৰু লগতে ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা ফৰ্ম আৰু নিযুত বাবু ফৰ্ম ফিল আপ কৰাৰ উপৰিও তেওঁলোকে অনলাইন এটা পৰ্টেল গভৰ্ণমেণ্টে 14 তাৰিখে লঞ্চ কৰিব, আৰু সেই অনলাইন পৰ্টেলত ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব এই গোটেই বিতং তথ্যখিনি আছে। কিন্তু তাৰ আগতে মই যিদিনা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অপেনিং চেৰিমনিত কেইটামান কথা কৈছিলে, গুৰুত্বপূৰ্ণ কথা। গতিকে সেই গুৰুত্বপূৰ্ণ কথাকেইটা ছাত্ৰ ছাত্ৰীসকলক মই আগবঢ়াই শুনাব খুজিছোঁ। ইতিমধ্যে শুনিছেই, তথাপিও মই সেই গুৰুত্বপূৰ্ণ কথাকেইটা মই ইয়াত লৈ আহিছোঁ। আৰু সেই গুৰুত্বপূৰ্ণ কথাকেইটাৰ পাছতে মই ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ কিদৰে আৰু কেতিয়ালৈকে লাষ্ট ডেট, এই গোটেই তথ্যখিনিক লৈ মই যিটো ভিডিঅ' প্ৰস্তুত কৰিছোঁ সেই ভিডিঅ'টো আপোনালোকৰ লগত আগবঢ়াই দিম। গতিকে ভিডিঅ'টো চাই থাকক। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু এই ধৰণৰ তেওঁলোকৰ বিভিন্ন তথ্য এই চেনেলৰ জৰিয়তে মই দিয়ে থাকোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলে সহজে কিছুমান কথা বা তথ্য পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এতিয়া আহক আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা গুৰুত্বপূৰ্ণ কথাকেইটা মই দেখুৱাই লৈছোঁ। কলেজত 4th ইয়াৰ ডিগ্ৰী আৰম্ভ হৈছে, 7 and 8 ছেমিষ্টাৰো আমি গৈ পাম। গতিকে মই আজিৰ সভাতে কৈছোঁ যে আমি 7 ছেমিষ্টাৰত যদি কোনোবা ছাত্ৰী পঢ়ি আছে বা ছাত্ৰ পঢ়ি আছে, তেওঁলোককো আমি এই আঁচনিখনৰ ডেফিনেটলি সুবিধা দিম, তেওঁলোকেও ফৰ্ম ফিল আপ কৰিব পাৰিব। যে পলিটেকনিক পঢ়া ছাত্ৰ ছাত্ৰীসকলেও এই আঁচনিৰ সুবিধা লাভ কৰিব। হায়াৰ ছেকেণ্ডেৰী পঢ়া ছাত্ৰীসকলে 800 টকা মাহত লাভ কৰিব। স্নাতক পঢ়া ছাত্ৰ ছাত্ৰীসকলে 1250 টকা লাভ কৰিব। স্নাতকোত্তৰ আৰু BEd পঢ়া ছাত্ৰীসকলে 2500 টকা মাহিলী লাভ কৰিব। কিন্তু বাবু বা আমাৰ ল'ৰাসকলক আমি 200 টকা অলপ কমকৈ দিব খুজিছোঁ। ডিগ্ৰীত আমি 1000 টকা দিম, আৰু পোষ্ট গ্ৰেজুৱেটত আমি 2000 টকা দিম। ছাত্ৰীয়ে 1250 টকা পাব আৰু 2500 টকা পাব, কিন্তু ছাত্ৰসকলে 1000 টকা পাব আৰু 2000 টকা পাব। এই আঁচনিখনৰ কেইটামান কণ্ডিশ্যন হ'ল যে আমি ৰেগুলাৰ হ'ব লাগিব, আৰু আমি কলেজত এজন সুস্থ ছাত্ৰ ছাত্ৰীৰ পৰিচয় আমি বজাই ৰাখিব লাগিব। কলেজত কেতিয়াবা কলেজৰ ইলেকশ্যন লৈ মাৰপিট হয়, আমি যদি গৈ মাৰপিটে কৰি দিলোঁ তেতিয়াহ'লে আমি বাবু আৰু মইনা নহ'লোঁ, তেতিয়াতো আমি মস্তান হৈ গ'লোঁ। কিন্তু এই আঁচনিখন হ'ল বাবু আৰু মইনাৰ কাৰণে। গতিকে এই আঁচনিখনৰ জৰিয়তে আমি কলেজত এটা ছেল্ফ ডিচিপ্লিন, যে আমি ৰাতি হোষ্টেলৰ পৰা ওলাই নাহোঁ, আমি পঢ়িম, দেউতা মাক আমি পঢ়ি দেউতা মাক আমি মানুহ হৈ দেখুৱাম, আমি কলেজত ৰেগুলাৰ ক্লাছ কৰিম যেতিয়ালৈকে আমাৰ বেমাৰ আজাৰ নাথাকে, আৰু এগৰাকী ভাল ছাত্ৰ ছাত্ৰীৰ পৰিচয় আমি সততে আমি সন্মুখত ৰাখিম। তেওঁ খুব গুৰুত্বপূৰ্ণ কথা কৈছে, কিয়নো শৈক্ষিক দিশটো আগবঢ়াই নিবলৈ হ'লে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ দায়িত্ব বুজিব লাগিব। কাৰণ স্কিমখন এটা কিছুমান কাৰণত দিয়া হয়, আৰু সেই স্কিমখনৰ মতে যদি ছাত্ৰ ছাত্ৰীসকলে নিজৰ
বাধ্যবাধকতা বজাই ৰাখে তেতিয়া চৰকাৰেও সফল হ'ব আৰু গোটেই এডুকেশ্যন চিষ্টেমটোও সফল হ'ব গতিকে এতিয়া আমি আহোঁ নিযুত মইনাৰ ওপৰত যিখন ইম্পৰ্টেণ্ট কেইটামান কথা আছে আৰু সেইখন নটিফিকেশ্যন ইতিমধ্যে গভৰ্ণমেণ্টে এখন নটিফিকেশ্যন উলিয়াইছে এইখন মই নটিফিকেশ্যনখন আপোনালোকৰ আগলৈ লৈ আহিছোঁ ইয়াত দেখিছে নতুনকৈ যিটো পে'মেণ্ট ছিষ্টেম কৈছে সেইটো হ'ব আধাৰ বেছ পে'মেণ্ট ছিষ্টেম মই অলপ আগতে কৈছোঁ আধাৰ বেছ পে'মেণ্ট ছিষ্টেম কৰিছে মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে বহু ক্ষেত্ৰত দেখা যায় যোৱা বছৰ বা আগৰ বছৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ একাউণ্ট নাম্বাৰসমূহ কিছুমান জিৰ' ঠাইত অ' ঠাইত জিৰ' হৈ যোৱাৰ কাৰণে বহু ছাত্ৰ ছাত্ৰীসকলে এই বেনিফিটটো নাপালে গতিকে এইবাৰ গভৰ্ণমেণ্টে আধাৰ বেছ পে'মেণ্ট কৰিছে যিটো কাৰণে কোনো ভুল হোৱাৰ চান্স নাথাকে কিন্তু ছাত্ৰ ছাত্ৰীসকলে শুদ্ধকৈ সেইটো দিব লাগিব অৰ্থাৎ যিটো গভৰ্ণমেণ্টে এটা পৰ্টেল দিব সেই পৰ্টেলত শুদ্ধকৈ ভৰাব লাগিব মই গোটেই নটিফিকেশ্যনখন নপঢ়োঁ কাৰণ এইখন পঢ়িলে বহুত দেৰি হৈ যাব গতিকে মই এতিয়া ইয়াত শ্বৰ্টকৈ কৈ দিছোঁ 6 আগষ্টৰ পৰা যিহেতু ইনষ্টিটিউশ্যন আণ্ডাৰ DAC আৰু SCERTৰ আণ্ডাৰত ইনষ্টিটিউশ্যনবিলাকে 6 আগষ্টত অপেনিং চেৰিমনি হৈ গ'ল আৰু 7 আগষ্টৰ পৰা ষ্টুডেণ্টক ফৰ্মখিনি ডিষ্ট্ৰিবিউশ্যন কৰি আছে এয়া দেখুৱাইছে 7 আগষ্টৰ পৰা ষ্টুডেণ্টসকলে ফৰ্মখিনি পাই আছে আৰু এতিয়া ছাত্ৰ ছাত্ৰীসকলে সেই ফৰ্মখন লোৱাৰ পাছত কি কৰিব লাগিব সেই ফৰ্মখন লোৱাৰ পাছত স্কলাৰশ্বিপ এপ্লিকেশ্যন পৰ্টেল ইয়াত দেখিছে স্কলাৰশ্বিপ এপ্লিকেশ্যন পৰ্টেল বুলি এটা গভৰ্ণমেণ্টে এটা পৰ্টেল লঞ্চ কৰিব 14 আগষ্টৰ পৰা দেখিছে এইটো 14 আগষ্টৰ পৰা পৰ্টেলটো লঞ্চ কৰিব আৰু সেই পৰ্টেলটো লঞ্চ নকৰালৈকে তেওঁলোকে ষ্টুডেণ্ট শেল ডিউলি ফিল ইন দ্য প্ৰেছক্ৰাইব ফৰ্ম এই যিখন ফৰ্ম তেওঁলোকে লৈ আছে সেই ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰি তেওঁলোকৰ হাততে ইন দেয়াৰ কাষ্টডি অৰ্থাৎ নিজৰ কাষ্টডিতে ৰাখিবলৈ কোৱা হৈছে যেতিয়ালৈকে সেই পৰ্টেলৰ কামটো কৰা নহয় গভৰ্ণমেণ্টে 14 আগষ্টৰ পৰা সেই পৰ্টেলটো লঞ্চ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে সেই পৰ্টেলত গৈ কিছুমান কৰণীয় কাম আছে আৰু সেই কামকেইটা তলত দি দিছে ইয়াত দেখিছে প্ৰথম হ'ল ভেলিড আধাৰ নাম্বাৰ ভেলিড আধাৰ নাম্বাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ থকাটো প্ৰয়োজন আৰু সেই নাম্বাৰটো তাত ইনপুট কৰিব লাগিব যিটো স্কলাৰশ্বিপ এপ্লিকেশ্যন পৰ্টেল গভৰ্ণমেণ্টে লঞ্চ কৰিব তাত দিব লাগিব ঠিক আছে আৰু আধাৰ শ্বীট বেংক একাউণ্ট এতিয়া বহু ক্ষেত্ৰত দেখা যায় এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী দুটা তিনিটা বেংক একাউণ্ট থকা দেখা যায় কিন্তু যিটো বেংক একাউণ্টৰ লগত আধাৰ লিংক হৈ আছে সেই একাউণ্ট নাম্বাৰটোকহে সেই বেংক একাউণ্ট নাম্বাৰটোহে ইয়াত দিবলৈ কোৱা হৈছে সেইকাৰণে কোৱা হৈছে আধাৰ শ্বীট বেংক একাউণ্ট ঠিক আছে প্ৰথম কথা গম পালে আধাৰ নাম্বাৰ লাগিব আৰু সেই আধাৰ নাম্বাৰটো যিটো বেংক একাউণ্টৰ লগত লিংক হৈ আছে সেই একাউণ্ট নাম্বাৰটো দিবলৈ কোৱা হৈছে আৰু 3 নম্বৰ আছে দেয়াৰ মাষ্ট নট বি এনি mismatch between the enrollment name and the student and their name in their Aadhaar আৰু যেতিয়া নামটো তাত এন্ট্ৰি কৰিব লাগিব নামটো এন্ট্ৰি কৰোঁতে কি কোনো কাৰণত মিছমেচ হ'ব নালাগিব অৰ্থাৎ আধাৰত যিটো নাম্বাৰ আছে নাম আছে সেইটোৱে হ'ব লাগিব আৰু আধাৰ নাম্বাৰ যিটো নাম্বাৰ আছে সেইটোৱে হ'ব লাগিব এনি মিছমেচ হ'লে বস্তুটো আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ পে'মেণ্টটো নোসোমাব সেইকাৰণে এইকেইটা স্পষ্ট কথা তিনিটা কাম প্ৰথম ছাত্ৰ ছাত্ৰীৰ আধাৰ নাম্বাৰ লাগিব আৰু সেই আধাৰ নাম্বাৰ লিংক থকা বেংক একাউণ্টটো লাগিব আৰু তেওঁলোকে যেতিয়া এন্ট্ৰি কৰিব স্কলাৰশ্বিপ এপ্লিকেশ্যন পৰ্টেলত তেতিয়া আধাৰত থকা নামটো আৰু আধাৰ নাম্বাৰ থকা শুদ্ধকৈ তাত এন্ট্ৰি কৰিব লাগিব তেতিয়া প্ৰব্লেম নহয় আৰু এটা কোৱা হৈছে ষ্টুডেণ্ট আৰ এনকাৰেজ টু procure Aadhaar and Aadhaar sheet bank account and ensure their Aadhaar link mobile number are active for receiving OTP during the Aadhaar verification process. যেতিয়া আধাৰ ভেৰিফিকেশ্যন হ'ব অৰ্থাৎ যেতিয়া স্কলাৰশ্বিপ এপ্লিকেশ্যনৰ পৰ্টেলত তেওঁলোকৰ আধাৰ নাম্বাৰ ভৰাব তেতিয়া এটা কি হ'ব OTP আহিব আৰু সেই OTPটো যিটো আধাৰ নাম্বাৰ এপ্লাই কৰোঁতে যিটো ফোন নাম্বাৰ দিছিলে সেই ফোন নাম্বাৰটো লগত ৰাখিব লাগিব কাৰণ আধাৰ ভেৰিফিকেশ্যন কৰোঁতে সেই ফোন নাম্বাৰত এটা OTP আহিব আৰু সেই OTPটো তাত দিয়াৰ পাছতহে গোটেই কামটো কমপ্লিট হ'ব ঠিক আছে এইকেইটা বহুত ইম্পৰ্টেণ্ট কথা আৰু এই কামকেইটা কি কৰিব লাগিব এভৰি ষ্টুডেণ্ট মাষ্ট প্ৰচেছ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী এই কামটো কৰিবই লাগিব তেতিয়াহে তেওঁলোকে নিযুত বাবু আৰু নিযুত মইনা স্কিম লাভ কৰিব পাৰিব ঠিক আছে
এইকেইটাই হ'ল মেইন ইম্পৰ্টেণ্ট কথা আৰু upon opening of respective scholarship portal, students shall personally fill in the student in and submit their online application by entering all requisite details. এতিয়া গম পালে নহয় ইয়াত কোৱা হৈছে গভৰ্ণমেণ্টে যিটো স্কলাৰশ্বিপ এপ্লিকেশ্যন পৰ্টেল লঞ্চ কৰিব তাত গৈ ষ্টুডেণ্টে পাৰ্চনেলি ফিল কৰিব লাগিব সেই পৰ্টেলত গৈ কলেজে সেইটো কৰি নিদিয়ে সেইটো ছাত্ৰ ছাত্ৰীসকলে নিজে সেই অনলাইন দোকানত গৈ বা নিজৰ মোবাইলৰ জৰিয়তে স্কলাৰশ্বিপ এপ্লিকেশ্যন পৰ্টেলত গৈ তেওঁলোকে এই গোটেই প্ৰচেছটো কৰিব লাগিব কোনটো প্ৰচেছ কৰিবলৈ ক'লো ভেলিড আধাৰ নাম্বাৰ দিব লাগিব এন আধাৰ চিট বেংক একাউণ্ট নাম্বাৰটো তাত দিব লাগিব আৰু আধাৰ ভেৰিফিকেশ্যন কৰোঁতে তাত এটা OTP আহিব OTPটো তাত দিব লাগিব আৰু এটা কথা থাকি গৈছে সেইটো হ'ল নাম আৰু আধাৰ নাম্বাৰ সেইকেইটা কিন্তু শুদ্ধ হ'ব লাগিব ঠিক আছে সেইটোৱে হ'ব আৰু স্কলাৰশ্বিপ এপ্লিকেশ্যন প্ৰচেছ ক্লোজ হ'ব 5 ছেপ্টেম্বৰ ক্লোজ হ'ব গতিকে আগষ্ট মাহটো কমপ্লিট আছে আগষ্ট মাহৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে এই গোটেই প্ৰচেছটো কৰিব লাগিব আৰু তেতিয়াহে তেওঁলোকে এই গোটেই যিটো বেনিফিচিয়াৰী যিটো নিযুত মইনা আৰু নিযুত বাবু স্কিমটো তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব ঠিক আছে এইটোৱে হ'ল মেইন ইম্পৰ্টেণ্ট কথা আৰু বাকী বহুত কথা নটিফিকেশ্যনত আছে এইখিনি পঢ়ি থকা নাই কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব এতিয়া কথা হ'ল ছাত্ৰ ছাত্ৰীসকলে যিটো স্কলাৰশ্বিপ অনলাইন পৰ্টেল যিটো গভৰ্ণমেণ্টৰ পৰা লঞ্চ হ'ব সেইটোত ফিল আপ কৰাৰ পাছতহে তেওঁলোকে ইনষ্টিটিউশ্যনৰ পৰা যিখন ফৰ্ম লৈছিলে সেই ফৰ্মখন সৈতে পুনৰ গৈ কলেজত জমা দিব লাগিব তেতিয়া তেওঁলোকৰ কমপ্লিট প্ৰচেছটো হ'ব ধন্যবাদ